নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্প অলৱেজ ফৰলৈ পুনৰবাৰ স্বাগতম। যোৱা আপোনালোকক কেইটামান ভিডিঅ'ত আমি ভোট জলকীয়াৰ খেতিৰ ওপৰত কৈছিলোঁ। ফাৰ্ষ্ট ভিডিঅ' যিটো আছিল ভোট জলকীয়াৰ ওপৰত, তাত ভোট জলকীয়াৰ কি কাৰণত দৰকাৰ বা ভোট জলকীয়া খেতি কৰি আমি কেনেকৈ লাভৱান হ'ব পাৰোঁ সেই বিষয়ে আপোনালোকক কৈছিলোঁ। আজি নেক্সট তাৰ পিছৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আমি ৰোগমুক্ত ভোট জলকীয়া অৰ্থাৎ ভোট জলকীয়া খেতি কৰাৰ কাৰণে আমি কৰোঁ, কিন্তু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু সেইকাৰণে আমি ভোট জলকীয়া বাদ দিওঁ আৰু বা আমি যিমানখিনি লাভৱান হ'ব লাগিছিল আমি সিমানখিনি লাভৱান নহওঁ। আমাক ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ কেনেকৈ ৰোগমুক্ত ভোট জলকীয়াৰ পুলি আমি বনাব পাৰোঁ। যদি ভিডিঅ' দুটা চোৱা নাই তে মোৰ লিংকটো আছে আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে চাই ল'ব। আৰু আজি আপোনালোকক আমি দেখুৱাম কেনেকৈ পুলিটো আমি ৰোপণ কৰিম আৰু কেনেকুৱাকৈ মাটিটো আমি তৈয়াৰ কৰি ল'ম। বন্ধু বান্ধৱীসকল, আপোনালোকক আমি কওঁ যে ভোট জলকীয়া যে আমি খেতি কৰোঁ, ভোট জলকীয়া আমি মুকলি ঠাইত খেতি কৰোঁ, যাৰ ফলত কি হয় বিভিন্ন ধৰণৰ বেক্টেৰিয়া উৰি আহে বা মাখি উৰি আহে আৰু সেই পোক পৰুৱাবিলাক উৰি আহি তাৰ পাতবিলাক খাই পেলাই, ফলটো খাই পেলাই, আৰু যিটো উৎপাদন আমি পাব লাগিছিল সেইমতে আমি নাপাওঁ। আৰু আজি আপোনালোকক অলপ আধুনিক পদ্ধতিত, বৈজ্ঞানিক পদ্ধতিৰ কথা ক'ম, য'ত আমি বনাম যে এইটো গ্ৰীণ হাউচ। মই যিটো বৰ্তমান ঘৰটোত আছোঁ, এই গ্ৰীণ হাউচত আমি খেতি কৰিম আৰু গ্ৰীণ হাউচত আমি থাৰ্মকল বা চিমেণ্টৰ যিটো বস্তা আছে তাত কৰিম। থাৰ্মকলত কৰিলে কি বেনিফিট হয় যে মাটিটো এটা তাত টাবৰ দৰে থাকে পদ্ধতিত, আৰু মাটিটোক আমি তাক বনাই ল'ব পাৰোঁ। আৰু এডৰা মাটিত খেতি কৰা মই পৰিপন্থী এইকাৰণে নহয় যে মাটিত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে। আপোনালোকক আগতে মই কৈছোঁ, পুলিটো বনাওঁতে মই মাটি ইউজ কৰা নাছিলোঁ, কেৱল কোকোপিট আৰু ভাৰ্মি কম্প'ষ্ট ইউজ কৰিছিলোঁ। আৰু আজি মই মাটি ইউজ কৰিম, কিন্তু মাটিটোক মই অলপ বনাই ল'ম সেই পদ্ধতিটো। আহকচোন চাওঁ আমি কেনেকৈ ভোট জলকীয়া আমি খেতি কৰিব পাৰোঁ। আৰু মোৰ লগত ইয়াত দেখা পাইছে আপোনালোকে যে পুলিবিলাক হৈয়ে আছে, মই আপোনালোকক ভিডিঅ'টোত শেষত মই দেখাম। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক দেখুৱাম যে আমি যিহত মাটিটো আমি তৈয়াৰ কৰাৰ কথা কৈছিলোঁ, যে আমি পথাৰৰ যিটো গুড়া মাটি আছে সেইটোত কৰিব পাৰোঁ, নাইবা যদি আপোনাৰ এতিয়া এইটো সময়ত আমাৰ সাধাৰণতে আমি পথাৰৰ মাটিটো আমি নাপাওঁ, সেইকাৰণে আমি বালি মাটি লৈছোঁ, যিটো পলস থকা নদীৰ যিটো পলস থকা বালি মাটি আপোনালোকে দেখা পাইছে। এই নদীৰ পলস থকা মাটি, এইটো চবতকৈ বেষ্ট মাটি। ইয়াত আমি কি কৰিম, এতিয়া ইয়াত এই মাটিটোত যিহেতু বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকিব পাৰে, সেইকাৰণে আমি ইয়াত চূণ দি ল'ম। আমি দেখা পাইছে আমি বগা যিটো চূণ আছে, গুড়া চূণটো আমি মিক্স কৰি ল'ম। ইয়াৰ কাৰণে আমাক এটা থাৰ্মকলত হয়তো আমাক 10 কেজিমান মাটি লাগিব পাৰে, আৰু তাত যদি 10 কেজি মাটি লাগে তেতিয়াহ'লে 1 কেজি আমি চূণ দিম। আৰু এই চূণ দি পেলাই মাটিটো আমি আজি আপোনালোকক দেখুৱাবৰ কাৰণে মই আগতে মই মিহল কৰি থৈছোঁৱেই চূণটো, কিন্তু এই যি মাটিটো আমি থ'ম, আমি চূণ দি প্ৰায় এটলিষ্ট 2 দিন আমি থৈ দিম। আৰু তাৰপিছত মাটিটো আমি সমানে মিক্স কৰি ল'ম। চূণ দিয়াৰ কাৰণটো হ'ল যে ইয়াত যদি কিবা কীট পতংগ বা বেক্টেৰিয়া আছে, চূণে সেইটো বস্তু মাৰি দিব আৰু মাটিটো ঠিক কৰি থ'ব। এতিয়া ইয়াৰ লগত আমি মিক্স দিম, এইখিনি মাটিটো আমি কৰি ল'লোঁ, আৰু ইয়াৰ লগত আমি ভাৰ্মি কম্প'ষ্ট মিক্স দিম, কেঁচুসাৰ। আপোনালোকক মই কৈছিলোঁ জৈৱিক সাৰ, কেঁচুসাৰ আমি মিক্স দিম। এইটো আমি সাধাৰণতে যদি আমাৰ 10 কেজি মাটি থাকে, তাত আমি বালি মাটি দিলে আমি তাত 4 কেজি প্ৰথমতে আমি ভাৰ্মি কম্প'ষ্ট আমি মিক্স দিম ইয়াত। এইটো চাওক, এইটো ভাৰ্মি কম্প'ষ্ট অৰ্থাৎ জৈৱিক সাৰ। এই জৈৱিক সাৰটো আমি বা কেঁচুসাৰ এইটো আমি মিক্স দি ল'ম। এই মাটিটো আমি প্ৰায় 3 দিন এনেকৈ মিক্স কৰি থৈ দিম। থৈ দিয়াৰ পিছত আমি থাৰ্মকলত এই মাটিটো সোমাই ল'ম, আৰু তাৰপিছত আমি 6 ইঞ্চি গাঁত খান্দি আমি নেক্সট পুলিটো আমি ৰুই ল'ম। আহকচোন আমি চাওঁ আৰু কেনেকৈ পুলিটো আমি বনাম। এই মাটিটো আমি এনেকৈ থৈ দিছোঁ, আৰু 3 দিন পিছত আমি প্ৰায় পুলিটো আমি ৰুব পৰা হ'ম। এই মাটিটো থৈ দিয়াৰ কাৰণটো হৈছে কি, যে ইয়াত যেতিয়া গোটেইখিনি মিক্স হ'ব, কেঁচুসাৰে কি কৰিব, মাটিটোৰ লগত মিক্স হৈ ইয়াৰ নিউট্ৰিশ্যন ভেলুটো বঢ়াব, আৰু চূণে কি কৰিব, ইয়াত যদি কিবা বেক্টেৰিয়া আছে সেইটো নোহোৱা কৰি দিব। আহক আমি কেনেকৈ পুলিটো কৰে এবাৰ চাওঁ। 6 ইঞ্চি থাৰ্মকলত আমি মাটিটো ফিল আপ কৰি লৈছোঁ, আৰু এই মাটিটো ফিল আপ কৰাৰ পিছত আমাৰ 6 ইঞ্চি এটা গাঁত খান্দি লৈছোঁ। আৰু এই 6 ইঞ্চি গাঁতটোত আমি কি কৰিম, আমি প্ৰথমতে অলপ কোকোপিট দি লৈছোঁ। এয়া চাওক, কোকোপিট, নাৰিকলৰ বাকলিৰ গুড়ি, এইটো আমি দি লৈছোঁ। আৰু ইয়াত আমি এনৰিচ ভাৰ্মি কম্প'ষ্ট এটা থাকে, আৰু সেইটো আমি দি ল'ম। এয়া এনৰিচ ভাৰ্মি কম্প'ষ্ট। এনৰিচ ভাৰ্মি কম্প'ষ্ট কি মই আপোনালোকক কৈ দিম। আমি সামান্যতম দি লৈছোঁ, আৰু এয়া এটা ভোট জলকীয়াৰ পুলি ৰোপণ কৰি থৈ দিয়া, আৰু এইটো পুলি আমি ৰুম। এতিয়া আমি ইয়াক পুলিটো আমি দি ল'লোঁ সমানে মাটিটো। ছাইডটো আমি অলপ ভালকৈ হেঁচি দিব লাগে, যাতে পুলিটোৱে এই মাটিটোত ধৰি ৰাখিব পাৰে।
এতিয়া আমি প্ৰায় 6 ইঞ্চি আঁতৰত পুলিটোৰ পৰা 6 ইঞ্চি আঁতৰত আমি এটা এনেকুৱাকৈ খলি এটা কৰি ল'ম। এইটো কিয় কৰিব লাগে মই কৈ দি আছোঁ। এইখিনি জেগাত আমি কি কৰিম, ইয়াত আমি কোকোপিট দি ল'ম। এই কোকোপিট দি ল'ম এনেকৈ। আমাক এটা থাৰ্মকলৰ কাৰণে প্ৰায় কোকোপিট আমাক 250 গ্ৰাম কোকোপিট হ'লে হৈ যায়। আৰু ইয়াত আমি এনৰিচ ভাৰ্মি কম্পোষ্টটো দি ল'ম। গছটোৰ পৰা প্ৰায় 6 ইঞ্চি আঁতৰত আমি দি ল'লোঁ আৰু ইয়াৰ ওপৰত আমি মাটিটো মিক্স কৰি দিলোঁ। এতিয়া আমি পানীটো আমি স্প্ৰে বটল দি আমি দিম। আমি বিশেষকৈ যিখিনি জেগাত আমি কোকোপিট দিছিলোঁ সেইখিনি জেগাত আমি পানীটো দিম। প্ৰথম অৱস্থাত পুলিটো অলপ সৰু হৈ থাকে, সেইকাৰণে তাক আমি যেতিয়া পানীটো আমি স্প্ৰে কৰি দিব লাগে। পানীটো স্প্ৰে কৰি দিয়াৰ কাৰণটো হৈছে কি, যদি আমি ইয়াত বেছি জোৰে পানীটো দিওঁ তেতিয়াহ'লে শিপাই কষ্ট হ'ব পাৰে। আমি প্ৰথম দিনা যেতিয়া আমি ৰুম ন, অলপ পানীটো আমি স্প্ৰে বটলেৰে এনেকৈ দিম, জাষ্ট সামান্য, যাতে সি জিকি থাকে পানীটো পায়। এতিয়া আপোনালোকক এটা বস্তু কওঁ, আমি কোকোপিট কিয় দিছোঁ। কোকোপিটটো হৈছে নাৰিকলৰ বাকলি গুৰি, এইটো দেখা পাইছে। যেতিয়া আমি পানী মাৰি দিম, এই পানী ধৰি ৰাখিব পৰা কেপাচিটিটো বহুত বেছি। আৰু ভোট জলকীয়া জলত যদি পানী শুকাই যায় তেতিয়াহ'লে মৰি যোৱাৰ চান্স থাকে। আৰু ই কি কৰিব, মাটিৰ যিটো উৰ্বৰ শক্তি সি বঢ়াই তুলিব, নিউট্ৰিশ্যন ভেলুটো বঢ়াই তুলিব। সেইকাৰণে আমাক কোকোপিটটো খুব দৰকাৰ। আৰু তাৰপিছত আমি এনৰিচ ভাৰ্মি কম্পোজৰ কথা কৈছিলোঁ। এতিয়া এনৰিচ ভাৰ্মি কম্পোজ কি, অৰ্থাৎ অকল ভাৰ্মি কম্পোজে যথেষ্ট নহয়। এনৰিচ ভাৰ্মি কম্পোজত এনেকুৱা কিছুমান মেডিচিনেল ভেলু থাকে, কিছুমান জৈৱিক গুণ থাকে, যাৰ ফলত কি হয় যে ইয়াত ব্লাইট প্ৰব্লেম, কিছুমান আমাৰ ভোট জলকীয়াত এটা কি প্ৰব্লেম হয়, ব্লাইট প্ৰব্লেম হয়। তো সেই বস্তুটো দূৰ কৰাৰ কাৰণে আমি কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ কৰা নাই, এনৰিচ ভাৰ্মি কম্পোজ ইউজ কৰিছোঁ। আৰু এই এনৰিচ ভাৰ্মি কম্পোজ কেনেকৈ বনায়, কি বনায়, মই আপোনালোকক পিছৰ ভিডিঅ' এটাত ক'ম। আৰু এইবিলাক কেনেকৈ পাব পাৰি, ক'ত পাব পাৰি, এইবিলাক পিছত মই আপোনালোকক ক'ম। ইয়াত আমি ইউজ কৰিব লাগিব। আৰু এনৰিচ ভাৰ্মি কম্পোজটো দিয়াৰ লগে লগে কি হ'ব, আমি 6 ইঞ্চি আঁতৰত যেতিয়া দিম ইয়াৰ বেমাৰ আজাৰ নধৰে। আৰু প্ৰতি 30 দিনৰ মূৰত আমি এনৰিচ ভাৰ্মি কম্পোজটো এইখিনি ঠাইত, গোটেই মাটিখিনি দিয়াৰ দৰকাৰ নাই, মাত্ৰ আমি এই 6 ইঞ্চি আঁতৰত আমি প্ৰতি 30 দিনৰ মূৰে মূৰে এই এনৰিচ ভাৰ্মি কম্পোজটো ইউজ কৰিব লাগিব। এইটো কিনিব পায়, এইটো ভাৰ্মি কম্পোজতকৈ অলপ দাম হয়। তাই বন্ধু বান্ধৱীসকল, আমি দেখিলোঁ যে এই যিটো বস্তু আমি ভোট জলকীয়াৰ খেতি কৰাৰ কথা ক'লোঁ, এনেকৈ আমি ৰোপণ কৰিব লাগিব। আৰু আজি আপোনালোকক মই দেখুৱাম যে কেনেকৈ ঘৰটো আমি বনাব লাগে। গ্ৰীণ হাউচত দেখা পাইছে আপোনালোকে এটা পৰিৱেশ, আৰু এইটোত আমি যেতিয়া কৰিম ইয়াত আমি আৰু বেলেগ বেলেগ খেতি কৰিব পাৰোঁ। যে ভোট জলকীয়াডাল ইয়াত হ'ল, আৰু ইয়াৰ কাষৰ মাটিখিনিত আমি যেতিয়া ভোট জলকীয়াটো অলপ ডাঙৰ হ'ব, ইয়াত আমি পদিনা নাইবা আমাৰ ধনিয়া পাত আমি আদি খেতি কৰিব পাৰোঁ, বা শাকৰ খেতি ইয়াত কৰিব পাৰোঁ। বা এইখিনি ঠাই আমাৰ আছে ইয়াত, এই ঠাইখিনিত আমি কি কৰিব পাৰোঁ, ইয়াতো আমি বেলেগ বেলেগ খেতি কৰিব পাৰোঁ। ইয়াত আমি বন্ধাকবি, ফুলকবি, ব্ৰকলি ইত্যাদি কৰিব পাৰোঁ, বা শাকৰ খেতি কৰিব পাৰোঁ। এই পদ্ধতিত আমি গোটেইখিনি কৰিব পৰা যায়। আৰু যদি আমি ছাইড এৰিয়াত যদি আৰু বেলেগ বেলেগ বস্তু ৰুব পাৰোঁ, যদি ইয়াত আমি সময়ত আমি তিয়হটো ৰুই দিব পাৰোঁ, য'ত লতা হৈ পেলাই ওপৰত ৰছীৰে তাত লাগি থাকিব। অৰ্থাৎ গ্ৰীণ হাউচৰ ভিতৰত আমি ভোট জলকীয়াৰ লগতে আনুষংগিক আন বস্তু খেতি কৰিও আমি লাভৱান হ'ব পাৰোঁ। ইয়াৰ পৰা উৎপাদন আমি পাব পাৰোঁ, আৰু লগতে বেলেগ বেলেগ। এতিয়া ভোট জলকীয়াৰ ইয়াত থাৰ্মকলত ইয়াত ৰোৱাৰ লগতে আৰু এডালৰ আপোনালোকে দেখা পাইছে ডিষ্টেঞ্চটো প্ৰায় 3 ফুটমান আমাৰ ডিষ্টেঞ্চ আছে। ডিষ্টেঞ্চ ৰখাৰ কথাটো হ'ল কি, যে ভোট জলকীয়া বহুত ডাঙৰ হৈ যায়, আৰু যেতিয়া ই ডাঙৰ হ'ব কেইদিনমান পিছত ইয়াৰ আমি কি কৰিম, নতুন ব্লেডেৰে আগটো আমি কাটি দিম, যাতে জোপোৱা হয়। যিমানে জোপোৱা হ'ব সিমানে তাৰ পোখা ওলাব, ফল ওলাব, আৰু তাৰ পৰা ফল আমি বেছিকৈ পাম। সেইকাৰণে এইটো যেতিয়া ডাঙৰ হৈ উঠিব, ইটো সিটো যাতে গাছক লগ লাগি নাযায়, আৰু তাৰ ফলত কি হ'ব, যদি লগ লাগি যায় তেতিয়াহ'লে এই ফল কমকৈ দিব। সেইকাৰণে আমি ডিষ্টেঞ্চটো মেইনটেইন কৰি এইখিনি ৰাখিছোঁ। আৰু চাওক বন্ধু বান্ধৱীসকল, আমি কেইদিনমান আগতে ৰুইছিলোঁ, এইটো প্ৰায় মোটামুটি আজি 1 মাহ সম্ভৱ হ'ল এই পুলিটো। এইটো চাওক কিমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে। এই পুলিটোত আমি সেই পদ্ধতিতে ৰুইছিলোঁ, আপোনালোকক যিটো পদ্ধতি আমি দেখাইছিলোঁ। আৰু এইটো ৰোৱাৰ ফলত আজি কিমান ধুনীয়া এটা পৰিৱেশ হৈছে, আৰু হয়তো কেইদিনমান পিছত ইয়াৰ পৰা ফুল ওলাব ধৰিব, আৰু ফুল ওলোৱা মানে আমাৰ ফলো পাব ধৰিব আমি। আৰু এইটোত কোনো ধৰণৰ বেক্টেৰিয়া বা বেমাৰ আমাৰ লগা নাই। আৰু ইয়াৰ পিছত যদি কেতিয়াবা আমি বেমাৰ আজাৰ লাগে, আমি বিভিন্ন ধৰণৰ কীটনাশক আমি আছে যি বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমি জৈৱিক পদ্ধতিত কৰিব পাৰোঁ। সেই বস্তু মই আপোনালোকক পিছত দেখুৱাই দিম ভিডিঅ'ত।
তে এনেকৈ আমি যদি ভোট জলকীয়া কৰোঁ তেতিয়া আমি লাভৱান হ'ব পাৰিম যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আহি থাকিবলৈ আৰু বেলেগ বেলেগ ভিডিঅ' আছে আৰু যদি আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ' দুটা চোৱা নাই ভোট জলকীয়া তে প্লিজ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দুটা আছে আপোনালোকে চাব আৰু কমেণ্ট কৰিব আৰু মই কি আপোনালোকক আৰু দিব পাৰোঁ কেনেকুৱা ভিডিঅ' আপোনালোকক লাগে মোক নিশ্চয় জনাব ধন্যবাদ